মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা সকলো মহান যোদ্ধাৰ এটা মহানতম অৱদান যুদ্ধভূমিত তেওঁলোকৰ টিকি থাকিবলৈ সক্ষম হোৱাটোৱে তেওঁলোকৰ পৰাক্ৰমৰ প্ৰমাণ। কিন্তু তেওঁলোকৰ মাজত প্ৰত্যেকে এটা এনে কাৰ্য দেখুৱাইছিল যি আচৰিত আৰু দ্বিতীয়হীন আছিল। আহক জানো মহাভাৰত যুদ্ধত অংশগ্ৰহণ কৰা ৯ গৰাকী সৰ্বশ্ৰেষ্ঠ যোদ্ধাৰ এটা শ্ৰেষ্ঠতম কীৰ্তি। ১. কৰ্ণ। বহুতে ভাবে যে ঘটোৎকচৰ বধ কৰ্ণৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি আছিল, কিন্তু বাস্তৱতে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি আছিল অৰ্জুনৰ সৈতে শেষ যুদ্ধ। এই যুদ্ধ কেৱল কুৰুক্ষেত্ৰক নহয়, সমগ্ৰ মহাভাৰত মহাকাব্যৰ ভিতৰতে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল। যুদ্ধত তেওঁৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ আঘাতপ্ৰাপ্ত হৈছিল, ৰক্ত বৈ আছিল, তথাপি তেওঁ পিছু হটিবলৈ একসময় ভাবিও নাছিল। অৰ্জুনৰ দৰে অসাধাৰণ ধনুৰ্ধৰৰ সৈতে এনে কঠিন যুঁজত কৰ্ণে নিজৰ পৰাক্ৰম, সাহস আৰু ধৈৰ্যৰ অদ্বিতীয় প্ৰদৰ্শন দেখুৱাইছিল। ২. অভিমন্যু। ১৩তম দিনটো অভিমন্যুৰ বীৰত্বৰ এক সজীৱ প্ৰমাণ। সেইদিন তেওঁ কৌৰৱ পক্ষৰ প্ৰত্যেকটা মাৰথীক পৰাস্ত কৰিছিল আৰু চক্ৰব্যূহৰ ভিতৰত কৌৰৱ সেনাক বিধ্বস্ত কৰিছিল। দ্ৰোণাচাৰ্য স্বীকাৰ কৰিছিল সেই দিনটোত অভিমন্যুলৈ পৰাজয় দিয়াটো প্ৰায় অসম্ভৱ আছিল। কৰ্ণেও স্বীকাৰ কৰিছিল যে অভিমন্যুৰ সন্মুখত তেওঁ অসহায় আছিল। অভিমন্যুৱে একা পৰাক্ৰমেৰে কৌৰৱৰ স্থিতি নষ্ট কৰিছিল, কিন্তু কৌৰৱে তেওঁক ক্লান্ত অৱস্থাত চোৰাংগৰে আক্ৰমণ কৰি শেষত দুঃশাসনৰ পুত্ৰৰ গদাপ্ৰহাৰে বধ কৰিছিল। ঘটোৎকচ। ১৪তম ৰাতি ঘটোৎকচৰ অদ্ভুত বীৰত্ব আৰু মায়াবী শক্তিৰ প্ৰদৰ্শন হৈছিল। তেওঁ প্ৰায় অজেয় আছিল। কেৱল কৰ্ণ আৰু অশ্বত্থামাই তেওঁক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। ঘটোৎকচে কৌৰৱ সেনাত ইমান ধ্বংস সাধন কৰিছিল যে কৰ্ণক তেওঁৰ সংৰক্ষিত অস্ত্ৰ অৰ্জুনৰ বাবে থোৱা দিব্য শক্তি ঘটোৎকচৰ ওপৰত ব্যৱহাৰ কৰিব লগা হৈছিল। মৃত্যুৰ আগতে ঘটোৎকচে নিজৰ দেহৰ আকাৰ ডাঙৰ কৰি বহুতো কৌৰৱ সৈনিকক মৃত্যুমুখলৈ লৈ গৈছিল। তেওঁৰ এই বলিদান অসীম বীৰত্ব আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰমাণ। সাত্যকী। ১৪তম দিনত সাত্যকীয়ে অপ্ৰতিহত পৰাক্ৰম প্ৰদৰ্শন কৰিছিল। তেওঁ দ্ৰোণাচাৰ্যৰ পৰা যুধিষ্ঠিৰক ৰক্ষা কৰিছিল আৰু প্ৰায় সকলো কৌৰৱ মাৰথীক পৰাস্ত কৰিছিল। দ্ৰোণাচাৰ্য, কৰ্ণ, কৃপাচাৰ্য, দুৰ্যোধন, কৃতবৰ্মা, শল্য আদিক তেওঁ যুঁজত হাৰি পেলাইছিল। তেওঁৰ সাহস আৰু কৌশলে নিশ্চিত কৰিছিল যে যুধিষ্ঠিৰ সুৰক্ষিত থাকে। অৰ্জুন। অৰ্জুনৰ বহুবিধ মহান পৰাক্ৰম আছিল, কিন্তু ১৪তম দিনটো তেওঁৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি। অভিমন্যুৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তেওঁ জীয়ে উঠা এবিধ ক্ৰোধ আৰু বীৰত্বৰ মূৰ্তি হৈ পৰিছিল। কৰ্ণ, অশ্বত্থামা, দুৰ্যোধন, শল্য, কৃপাচাৰ্য সকলোকে একেলগে পৰাস্ত কৰি তেওঁ দ্ৰোণাচাৰ্যৰ গঠিত ৩টা যুঁজ ধ্বংস কৰিছিল। ৭টা অক্ষৌহিণী কৌৰৱ সেনা ধ্বংস কৰি জয়দ্ৰথক হত্যা কৰি নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিছিল। দ্ৰোণাচাৰ্য। ১৫তম দিনত দ্ৰোণাচাৰ্যই তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ প্ৰদৰ্শন কৰিছিল। তেওঁ বিৰাট আৰু ধূপৰক বধ কৰিছিল আৰু পাণ্ডৱ সেনাৰ বৃহৎ অংশ ধ্বংস কৰিছিল। ইয়াৰ পাছত যুধিষ্ঠিৰৰ ওপৰত আক্ৰমণ কৰিছিল, যদিও যুধিষ্ঠিৰে তেওঁক ৰুখিবলৈ সক্ষম হৈছিল। ধৃষ্টদ্যুম্নক পৰাস্ত কৰি তেওঁ তেওঁৰ শক্তি প্ৰদৰ্শন কৰিছিল। পাণ্ডৱৰ প্ৰতি তেওঁৰ শক্তি ইমান আছিল যে তেওঁক মাৰিবলৈ কৌশলৰ আশ্ৰয় ল'ব লগা হৈছিল। ভীষ্ম পিতামহ। ভীষ্মৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি আছিল তেওঁৰ গুৰু পৰশুৰামৰ সৈতে হোৱা যুদ্ধ। পৰশুৰাম যেনেকুৱা অসাধাৰণ যোদ্ধাক পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাটো তেওঁক মহাভাৰতৰ অন্যতম মহান যোদ্ধা হিচাপে পৰিচয় দিয়ে। অশ্বত্থামা। ১৫তম দিনত দ্ৰোণাচাৰ্যৰ মৃত্যুৰ পাছত অশ্বত্থামাৰ আচল পৰাক্ৰম প্ৰদৰ্শন হৈছিল। তেওঁ ২ দিব্যাস্ত্ৰ, নাৰায়ণাস্ত্ৰ আৰু আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল। নাৰায়ণাস্ত্ৰৰ প্ৰহাৰে পাণ্ডৱ সেনাক অস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল। তাৰ পাছত আগ্নেয়াস্ত্ৰে এক অক্ষৌহিণী সেনা সম্পূৰ্ণৰূপে জ্বলাই দিছিল।